কথা লৈ আমাৰ BTCও আমাৰ দিনতো বহুত আলোচনা কৰিছে ইয়াত 2-3টা পাৰ্টি সোমাই আছে মুঠতে আমি এইবাৰ এই স্কুলৰ যেটো এডমিনিষ্ট্ৰেটিভ বা কনষ্ট্ৰাকচন গোটেই বস্তুটো আমি ঠিক কৰিম বুলি আমি চিন্তা কৰিছো অতি সোনকালে যি হ'ব মুঠতে ছাত্ৰ ছাত্ৰীসকলে যেনেকুৱা কষ্ট পাই আছে শিক্ষাৰ ক্ষেত্ৰত এটো আমি ফাৰ্স্ট প্ৰায়োৰিটি দি পেলাই কোনবা একজন দুইজনৰ লাভালাভটো চাই পেলাই আমি কাম নকৰিব ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ জীৱন আছে ইয়াত এটো চাই পেলাই আমি কাম কৰিম কোনবা একজন দুইজনৰ কোনবা লাভ হৈছে কোনবা লছ হৈছে এটো মই নাচামইবা প্ৰথম আমাৰ ইয়াতে কি কয় বৰমা মিউনিসিপাল বোর্ড এটো নতুনকৈ কি কম আমি নতুনকৈ আমি বৰমা মিউনিসিপালিটি কমিটি আমি পাবলৈ সক্ষম হৈছে বৰমা মছলপুৰ আৰু এনেকুৱা আছে টংলা পাইছো আমি আৰু খালেগাঁও এনেকুৱা নতুনকৈ 4-5টা টাউন কমিটি আমি পাবলৈ সক্ষম হৈছে তো আজি মই প্ৰথম বৰমা মিউনিসিপাল যেটো কমিটি ইয়াৰ অফিসত মই ঘুমাইছো আৰু মই কৈছো যে আমাৰ ৰজনী বাজৱাৰী ডাঙৰীয়া আছে ইয়াৰ আপাতত চেয়াৰম্যান হিচাপে দায়িত্ব লৈছে আৰু 9টা ওয়াৰ্ডৰ মেম্বাৰ সকলৰ লগত মই কথা পাতিছো যে আপোনালোকে যেটো এই বছৰৰ পৰা স্বীকৃতি পাইছে টাউন কমিটি হিচাপে ইয়াৰ গোটেই সব জাতি জনগোষ্ঠীৰ লগত বা সব ইনষ্টিটিউচনৰ লগত কথা পাতি পেলাই মাষ্টাৰ প্ল্যান বনাব লাগে 100 যায় 200 যায় আমি প্ৰভাইড কৰিম ইয়াৰ কাৰণে হয়তো বেছিও যাব পাৰে যেনেবা আমি কৈছো এই বৰমা মিউনিসিপাল বৰ্ডৰ আন্ডাৰত কলেজ আছে স্কুল আছে মন্দিৰ আছে মছজিদ আছে বা ব্লক অফিস আছে বা মাৰ্কেট আছে এইবিলাক গোটেই কমিটি সকলৰ লগত মাটি পেলাই আলোচনা কৰি ক'ত কি লাগে নালাগে ট্ৰেইনটো কেনেকুৱা যাব ৰাস্তাটো কেনেকুৱা যাব স্কুলৰ কি অৱস্থা বা মাৰ্কেট সেটৰ কি অৱস্থা মন্দিৰৰ কি অৱস্থা মছজিদৰ কি অৱস্থা গিৰ্জাৰ কি অৱস্থা এইবিলাক গোটেই আলোচনা কৰি পেলাই মাষ্টাৰ প্ল্যান কৰক বুলি মই আজি চেয়াৰম্যান ডাঙৰীয়াক মই অনুৰোধ মানে কৈ দিছো যে ইহঁতে অতি সোনকালে মুঠতে উইদিন এ মাহ ডিসেম্বৰৰ ভিতৰত এই মাষ্টাৰ প্ল্যানৰ প্ৰজেক্টটো আমাক দিব লাগিব কনসালটেন্ট লৈ পেলাই মুঠতে যিমান যায় আৰু কি 100 যাব পাৰে 200 যাব পাৰে মুঠতে মাষ্টাৰ প্ল্যানত সেই প্ৰজেক্টটো হ'ব লাগিব ড্ৰেন কোনফালে যাব এটা স্কুলৰ ড্ৰেন কোনফালে যাব এটা মাৰ্কেটৰ ড্ৰেন কোনফালে যাব ৰাস্তা ক'ত লাগে কেনেকৈ মন্দিৰ আছে মন্দিৰৰ অৱস্থা কি মছজিদ আছে মছজিদৰ অৱস্থা কি এইবিলাক গোটেই বা গিৰ্জা আছে গিৰ্জাৰ অৱস্থা কি এইবিলাক গোটেই আপুনি ঘৰৰ আহিয়ে আপুনি আসলতে এই টাউন কমিটি গঠন কৰিলে লগতে আধাগিলাও স্থাপন কৰিলে প্ৰথমবাৰ আৰু আমাৰ আৰু হৈ আছে মেলাৰ আছে কৰিব ইচ্ছা থাকিলে সব কৰিব পাৰে কৰিব ইচ্ছা নাথাকিলে আজি কেইটা ব্লক আধাৰিলে আজি মছলপুৰ আৰু বৰমা আপুনি প্ৰথমবাৰ আহিয়ে কৰিলে আজি আৰামছে আৰু কৰিব লগা বহুত আছে মই কৈছো না আমাৰ ৰাইজে কি বিচাৰিছে ইয়াতে ডাবল গুণ মই কাম কৰিব লাগিব এমজি এনেকা যি অস্তা কৰ্মী এইটো আলোচনা হৈছে মুঠতে এইটো সমাধান কৰিব পৰা সমস্যা আমি সমাধান কৰি দিম আপুনি ইলেকশ্যন আগতে এটা কথা কৈছিলে যে বিপিএল এফচি সদায় আপোনাক অহন দিছে এবাৰ যেটো ঘটনা কৰিল সেই তেনেকুৱা কাম কৰিছে বুলি ভাবে নেকি এইটোতো সেইদিনা যেটো ঘটনা হৈছে সেইটোতো প্লেনিংতে কৰিছে আপসু ইনভলভ আছে ইউপিপিএলও ইনভলভ আছে ডাইৰেক্ট ইয়াৰ ওপৰত আমাৰ কোৱেৰি হ'ব কমিশন বহাব আচলতে ক'ত পৰা কেনেকৈ হেতু কোনে ইনষ্টিগেট কৰিছে প্লেনিংটো কেনেকৈ কৰিছে সেইবিলাক সব আউট হৈ যাব অন্ততে আমি ৰিটায়াৰ্ড জাজমেন্টৰ আন্ডাৰত আমি এইটো কোৱেৰি বহাম বহুত ভালকে কোৱেৰি হ'ব আৰু আমি এইটো জাজমেন্টটো আমি বিচাৰিম তদন্ত কৰি এৰেষ্ট কৰিব না এইটো জাজমেন্ট হোৱাৰ পিছত কাক এৰেষ্ট কৰিব লাগে নালাগে এইটো আইনে দায়িত্ব ল'ব আইনে কাম কৰিব আমাৰ ক'ব লগা একো নাই আগতে প্ৰতিবাদ নাছিল ইউপিপিএল সময়ত এফচুৱে আপুনি লগে লগে এইটো আমি জানো এতিয়া বদলে নো ৰেষ্ট এইবিলাক ওলাব এইবিলাক মোৰ কাৰণে নতুন কথা নহয় ইহঁতে ওলাবই
কৰিব সেইটো এই মুহূৰ্তত যেতিয়া নিজে শাসন কৰিব তেতিয়া আৰু বড়োলেণ্ড নাই কি নাই চব পাহৰি যায় এতিয়া আপচুৱে মানে দিশহাৰা হৈছে বস্তুটো মানে এতিয়াতো ক্ষমতা নাই আমি কি কৰিম সেইটোৱে বেলেগ একো নাই আৰু আপচু আমিও চাই আছো ইহঁতৰ বড়োলেণ্ড মুভমেণ্টক কিমানলৈকে লৈ যাব পাৰে নতুন পৰিকল্পনা কি আছে আপোনাৰ আমাৰ BTCত 15টা সমষ্টি আছে এতিয়া আমি NDAত আছে NDA হিচাপে আমি আলোচনা কৰিম গোটেই অসমত 126টা সমষ্টি আছে 126টা সমষ্টিত AGPয়ে কিমান ল'ব পাৰে বা BJPয়ে কিমান ল'ব পাৰে বা BPF হিচাপে কিমান ল'ব পাৰে আৰু যিমান দল আছে NDA হিচাপে আমি সমষ্টিবিলাক আলোচনাৰ মাজেদি ভাগ কৰি লওঁ নাই এইটো আলোচনাৰ মাজেদি হ'ব এতিয়া 2026ৰ এছেম্বলি নিৰ্বাচনৰ কাৰণে NDA হিচাপে আলোচনা আৰম্ভই কৰা নাই নিশ্চয় কৰিব নাই এইটোতো দলৰ মাজত আলোচনা হ'ব না এতিয়া আমি ক'ব নোৱাৰে আমি কিমান বিচাৰিম আজিৰ দিনত কোৱাৰ কাৰণে মোৰ ঠিক নহয় বা দলত আলোচনা হোৱাৰ পিছত মই ক'ম জনজাতিকৰণক বিৰোধিতা কৰি আছে আচলতে কোনে এইটোতো আমি কি ক'ম এইটো আস্তিকে ওলাই যাব ট্ৰাইবেল সংঘ হওক বা আপচু হওক বা UPPL হওক চৰকাৰৰ লগত আলোচনা কৰি কি ছিগনেল দিছে দিয়া নাই এইটো গোটেই লাহে লাহে চবে পাব্লিকে গম পাই যাব তো এইটো নাটক কোনে কি কৰি আছে এইটো মই নকম এতিয়া কোৱাটো উচিত নহয় মুঠতে ৰাইজে গম পাব আৰু আমি কম অসমত কিবা একটা সমস্যা আছে এইটো সমাধান যদি কৰিব লাগে আজিৰ দিনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকলে নকৰে কিবা যদি ডিচিশ্যন হয় সকলো দল সংগঠনক লৈ আলোচনা কৰাৰ পিছতহে সেই ডিচিশ্যন দিয়ে জানে প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিটো যেনেকৈ কাৰো লগত আলোচনা নকৰাকৈ চুক্তিটো কৰি আহিছে ইয়াৰ কাৰণতে ভুল সময় আছে আপুনি চাওক আমিও BTC চুক্তি কৰিছিলোঁ সকলো দল সংগঠনৰ লগত আলোচনা কৰিহে BTC চুক্তি কৰিছে মই ভাবোঁ এই জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অসমৰ যিমান দল সংগঠন আছে ট্ৰাইবেল হওক নন ট্ৰাইবেল হওক কোনোবা অসমীয়া হওক কোনোবা ৰাজবংশী হওক কোনোবা গাৰো ৰাভা কোনোবা নাথযোগী সব দল সংগঠনত আলোচনা কৰাৰ পিছতহে এই জনজাতিকৰণত কি কৰাটো উচিত সেইটো নিশ্চয় আনইনমাছ ডিচিশ্যনত আহিছে মই যিমান দূৰ জানো বা যিমান মোৰ লগত কিন্তু আলোচনা হোৱা নাই এতিয়ালৈকে ইতিমধ্যে আপোনাক কৈ আছে যে NOC দিয়া বুলি কৈ আছে তেখেতসকলে NOC আমাৰ 2016 চনতো দিয়া আমি কি দিছে কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই এক্সিষ্টিং ট্ৰাইবেলটো একো হ'ব নালাগে এইটোতো 2016ৰ কথা NDA বুলি কৈছো এইটো এলায়েন্স এইটো মিনিঙে নাথাকে আমাৰ NDAত আছে NDA হিচাপে আমি খেলিম দিব নিদিব এইটো পিছৰ কথা গোটেই অসমত NDA হিচাপে ইলেকশ্যন খেলিব 126টা ছিটত খালি 15টা নহয় NDA হিচাপে 126টা ছিটত আমাৰ NDA কেণ্ডিডেট থাকিব NDA হিচাপে আমি খেলিম NDA হিচাপে আপুনি প্ৰচাৰ বাহিৰতো যাব BTC যাব কিয় নাযাব যাব কথা লৈ আমাৰ BTCয়েও আমাৰ দিনতো বহুত আলোচনা কৰিছে ইয়াত 2টা 3টা পাৰ্টি সোমাই আছে মুঠতে আমি এইবাৰ এই স্কুলৰ যেটো এডমিনিষ্ট্ৰেটিভ বা কনষ্ট্ৰাকশ্যন গোটেই বস্তুটো আমি ঠিক কৰিম বুলি আমি চিন্তা কৰিছোঁ অতি সোনকালে যি হ'ব মুঠতে ছাত্ৰ ছাত্ৰীসকলে যেনেকুৱা কষ্ট পাই আছে শিক্ষাৰ ক্ষেত্ৰত এইটো আমি ফাৰ্ষ্ট প্ৰায়ৰিটি দি পেলাই কোনোবা একজন দুইজনৰ লাভালাভটো চাই পেলাই আমি কাম নকৰিব ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ জীৱন আছে ইয়াত সেইটো চাই পেলাই আমি কাম কৰিম কোনোবা একজন দুইজনৰ কোনোবা লাভ হৈছে কোনোবা লছ হৈছে এইটো মই নাচামই বাছ